এবাৰ পূজাৰ মঞ্চত ইছলামিক গীত গাই ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'। গীতটো প্ৰথমে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। নির্ভয় নিজ নিজ ধর্ম পালন করবে নিজ ধর্ম, সব ধর্মে সব মানুষের ইসলাম দিল সেই সম্মান। ইছলাম ধৰ্মৰ কেইজনমান যুৱকে পূজাৰ এটা সাংস্কৃতিক অনুষ্ঠানত ইছলামিক গীত পৰিৱেশন কৰিছিল। পূজাৰ মঞ্চত ইছলামিক গীত পৰিৱেশন কৰা ভিডিঅ'টো সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছিল। তাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। এতিয়া অভিযোগ উঠিছে ইছলামিক ছাত্ৰ সংগঠনৰ সাংস্কৃতিক গোট পাঞ্জাবী শিল্পী গোষ্ঠীৰ বিৰুদ্ধে। এই ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ চট্টগ্ৰামত।